আমি 12টাত শুইছোঁ আৰু 2:30টাত উঠি দেখিছোঁ যে আলমাৰি খোলা, আলমাৰীৰ পৰা গ'ল্ড যিটো বেগত আছিলে সেইটোৰ পৰা গ'ল্ড নাই, কেছ অলপ আছিলে আৰু ৰুমত যিমান পাৰ্চ আছিলে চব আগফালে পৰি আছে, ফোনকেইটা থৈ গৈছে। সন্দেহ কৰা নাই কাকো। আমি 12টাত শুইছোঁ, 2:30টাত সাৰ পাই দেখিছোঁ আৰু সেয়া গডৰেজ খোলা, বস্তু নাই তাৰ মাজতে আৰু বস্তু মোৰ এংগেজমেণ্ট ৰিং, বালা, টাপেৰ और मिही खारू আৰু আপোনাৰ ইয়াৰৰিংছ আৰু সিলভাৰ কইনছ আৰু কেশ। গডৰেজটো ভাঙিছে নে? গডৰেজ ভাঙা নাই, গডৰেজ চাবি দি খুলিছে। চাবি কিনাৰৰ এটা সৰু আলমাৰীৰ পৰা উলিয়াই লৈছে। এই চাবি মানে দি খুলিছে, ভাঙা মেলা নাই, একো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা নাই ভাঙিবৰ কাৰণে। মোৰ মূৰৰ ওচৰতে এটা ডাঙৰ স্ক্ৰু ড্ৰাইভাৰ আৰু মাৰ মূৰৰ ওচৰত এখন ডাঙৰ কেঁচি। সন্দেহটো কৰিব পৰা নাই এতিয়ালৈকে কাৰো ওপৰত। পুলিচ আহিছে। কালি ৰাতি 12টামান বজালৈকে আমি সাৰ পায়ে আছোঁ। তাৰ পাছত 2:30 বজাত সাৰ পাই দেখিছোঁ দৰ্জা খোলা, খিৰিকী ভঙা আৰু আলমাৰি খোলা। মোৰ অকণমান সোণৰ বস্তু আছিলে, ৰুলি মানে বালা বুলি কয় সেইটো, এযোৰ চুৰি আছিলে, কাণৰ আছিলে, ছোৱালী এংগেজমেণ্ট হৈছিলে, তাইৰ আঙঠি, কাণফুলি, এইখিনি বস্তু, কেছ আছিলে অলপ, কাৰণ বিয়াখন পাতিবলৈ আহিছোঁ যেতিয়া মানে ধৰি লওক দুটা এটা বস্তু এপদ দুপদ কিনিব লাগিব, তাইৰো আছিলে, মোৰো আছিলে। কিন্তু এতিয়া 2:30 বজাত সাৰ পাই দেখিছোঁ যে একো বস্তু নাই, কিন্তু মোবাইলকেইটা ইয়াত থৈ গৈছে, আমাৰ জেগাত য'ত থৈছিলোঁ তাত নাই। আৰু তাইৰ মূৰৰ ওচৰত ডাঙৰ এটা স্ক্ৰু ড্ৰাইভাৰ, আৰু মইতো সিফালে আছিলোঁ, মই সাৰ পাই দেখিছোঁ, চিঞৰ বাখৰ কৰিছোঁ। তেতিয়া সেই খিৰিকীখন ভাঙি পেলাই সোমাইছে, পুৰণা হৈছেতো সেইবিলাক, আৰু এইবিলাকতো আৰু 200 বছৰৰ ঘৰ নাই। আৰু কি আহিছিলে ৰাতি, ভাইটিক ফোন কৰোঁতে আহিছিলে, ওচৰৰ চুবুৰীয়াখিনিও আহিছিলে, চবেই তেওঁলোকে মানে ৰাতি ডিউটি কৰা আছিলে, তেওঁলোক খালি এতিয়া ইজাহাৰখন দিবলৈ কৈছে আমাক। মই আৰু মোৰ ছোৱালীজনী, মোৰ হাজবেণ্ড ঢুকুৱা আজি 4 বছৰ হ'ল। আমিয়ে থাকোঁ সদায়।